হেল্ল' ভিউৱাৰ্ছ, মই আজি আপোনালোকলৈ লৈ আহিছোঁ অনিয়নৰ ক্ৰিস্পি পকোৰা ৰেচিপি। আপোনালোকে চাহৰ লগত ইয়াক বনাই খাব পাৰিব খুব কম সময়তে। আৰু মই ইয়াক কেনেকৈ বনালোঁ চাওঁ আহক, ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমে আপোনালোকে ল'ব পিঁয়াজটো এনেকৈ কাটি ল'ব আৰু আদা, নহৰু, নিমখ ল'ব আন্দাজমতে আৰু অকণমান জিৰা গুড়ি, ৰেড চিলি আৰু এয়া লৈছোঁ নহৰু, ধনিয়া পাত। মই আদা আৰু নহৰুটো এনেকৈ পিচি লৈছোঁ। বেচন লৈছোঁ অলপমান এনেকৈ, আৰু এইখিনি হৈছে পিঠাগুড়ি। আমি ভাত খোৱা চাউলৰ পিঠাগুড়িও ল'ব পাৰোঁ। এইখিনি লোৱাৰ পিছত আমি পিঁয়াজখিনি এটা পাত্ৰত মই এনেকৈ ঢালি লৈছোঁ। ইয়াৰ পিছত আদা লৈছোঁ, নহৰু লৈছোঁ। এইখিনি আপোনালোকে লোৱাৰ পিছত ভালকৈ মিক্স কৰি ল'ব। ইয়াৰ পিছত আপুনি নিমখ দিব, জিৰা গুড়ি অলপ, ৰেড চিলি পাউডাৰ অলপ, এনেকৈ মিক্স কৰি ল'ব। ইয়াৰ পিছত আমি ল'ম এতিয়া বেচন ল'ম 3 চামুচ। আপোনালোকে সৰহকৈ ল'ব পাৰে, আপোনালোকে পৰিমাণটো নিজে চাই ল'ব কেনেকৈ লয়। এইখিনি ভালকৈ মিক্স কৰাৰ পিছত আমি ল'ম পিঠাগুড়ি 2 চামুচ। এইখিনি আমি ভালদৰে মিক্স কৰি ল'ব লাগিব। ইয়াৰ পিছত মই কাটি লৈছোঁ ধনিয়া পাত আৰু নৰসিংহ পাতটো। এইখিনি ধুনীয়াকৈ মিক্স কৰাৰ পাছত আমি লৈছোঁ ৰিফাইন, আন্দাজমতে অকণমান ল'লেও হ'ব বা 2 চামুচ ল'লেও হ'ব, যেতিয়ালৈকে বেটাৰটো ভালদৰে মিক্স নহয়। এইখিনি এনেকৈ মিক্স কৰাৰ পাছত আমি অলপ পানী দিছোঁ যাতে ধুনীয়াকৈ বেটাৰটো মিক্স কৰিব পাৰোঁ। ইয়াৰ পিছত আমি প্ৰায় আমাৰ বেটাৰটো ৰেডি হৈ গ'ল। এতিয়া আমি কি কৰিম, কেৰাহীত অলপমান ৰিফাইন দি গৰম কৰি লৈছোঁ। ইয়াৰ পিছত হাতে আঙুলিৰে মই বেটাৰটোৰ পৰা অনিয়নৰ ক্ৰিস্পি পকোৰাবিধ তেলত দি দিছোঁ। আপোনালোকে চামুচেৰেও ল'ব পাৰে, কিন্তু হাতেৰে ল'লে ইয়াক খাবলৈ আৰু দেখিবলৈ বৰ শুৱনি হয়। আকৌ মই এনেকৈ অলপ অলপকৈ আঙুলিৰে পকোৰাবিধ তেলত দি গৈছোঁ। আমাৰ প্ৰায় পকোৰাটো ৰঙা হৈ গৈছে। এতিয়া আমি এখনে উঠাই আনি এটা পাত্ৰত থৈ লৈছোঁ। প্লেটত থ'লেও হ'ব, বাতিত থ'লেও হ'ব। এয়া মোৰ অনিয়নৰ ক্ৰিস্পি পকোৰাটো ৰেডি হৈ গৈছে। ইয়াক আপোনালোকে যি বেলেগ বেলেগ ধৰণৰ চাটনিৰ লগতো খাব পাৰে। নেমু এডোখৰ লৈছোঁ, আপোনালোকে চাহৰ লগতো সুন্দৰকৈ খাব পাৰে। অতি কম সময়ৰ ভিতৰতে এই ৰেচিপিটো বনাই উলিয়াব পাৰে আপোনালোকে।